হে গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোবোৰ ভালে আছে। ঈদ বুলি এয়া ভণ্টি ঘৰত আহিছে, সেইকাৰণে আমি ভাবিলোঁ পেহীহঁতৰ ঘৰত যাওঁ। যিহেতু গাঁৱতে ঘৰ, সেইকাৰণে আবেলি তিনিওজনীয়ে ওলালোঁ পেহীহঁতৰ ঘৰত। আহি কথা পাতি থাকোঁতে ইফালে বৌৰ চাহৰ যোগাৰ হৈয়ে গ'ল। আৰু চাওকচোন ইমান যে যোগাৰ কৰিলে, বাপৰে! পিঠাৰ পৰা, লাড়ুৰ পৰা, পাপৰৰ পৰা। আৰু আটাইতকৈ ভাল লগা কথাটো হ'ল এই আটাইবোৰ বস্তু ঘৰতে বনাইছে আৰু এই পাপৰবোৰো ঘৰতে বনাইছে। পাপৰকেইখন দেখিবলৈ যিমান ধুনীয়া, খায়ো সিমানেই ভাল লাগিছে। আৰু এই লাড়ুকেইটাতো সকলোৰে প্ৰিয়, মোৰতো বহুত বেছি প্ৰিয়। আৰু সঁচাকৈয়ে ধুনীয়াকৈ চাহ একাপ খালোঁ আৰু চাহ খাই উঠি এয়া বৌৰ টিকলা আৰু টিকলি। জানিক যিহেতু লৈ গৈছোঁ, ইহঁতেও ভাল পাইছে, জানিও ভাল পাইছে। আৰু আমাৰ জানিৰ এইফালে অৱস্থা চাওক, টোপনি লাগি বেটাৰ অৱস্থা নাই, খেলি খেলি ভাগৰি গ'ল। আৰু সেইকাৰণে আমি ঘৰত যাব ওলালোঁ আৰু সকলোকে মাত দি আমি ঘৰলৈ গুচি আহিলোঁ। ফ্ৰেণ্ডছ, আজিলৈ এৰিছোঁ, লগ পাম নেক্সট ভিডিঅ'ত, বাই।